নমস্কাৰ। UGC নেটৰ অসমীয়া কাকতখনৰ বাবে কেইখনমান অতি গুৰুত্বপূৰ্ণ কিতাপ হৈছে প্ৰথমখন হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী। এইখনৰ প্ৰায় 6টা খণ্ড আছে। এই 6টা খণ্ড অতি গুৰুত্বপূৰ্ণ যদিও আপোনালোকে প্ৰথম খণ্ডটো আৰু 6 নম্বৰ খণ্ডটো ভালকৈ পঢ়ি ল'ব। তুলনামূলক সাহিত্য আৰু অনুবাদ কলা, সেইখন এখন অতি গুৰুত্বপূৰ্ণ কিতাপ। ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউৰ এখন কিতাপ। তাত আপোনালোকে একেবাৰে চিলেবাছটোৰ একেবাৰে লাষ্টত থকা অনুবাদ নামৰ যিটো অধ্যায় আছে সেইটোৰ কাৰণে উপযোগী। অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী দেৱেন্দ্ৰনাথ বেজবৰুৱা। ইয়াত আপোনালোকে সাহিত্য আৰু বুৰঞ্জীৰ বিষয়ে অধ্যয়ন কৰিব পাব। অনুবাদ তত্ত্ব আৰু প্ৰয়োগ ডক্টৰ নিৰঞ্জনা মহন্ত বেজবৰুৱা বাইদেউৰ এই কিতাপখন অনুবাদ নামৰ যিটো চিলেবাছখনৰ শেষলৈ দি থোৱা যিটো পইণ্ট আছে তাৰ কাৰণে অতিকৈ উপযোগী। অসমীয়া সাহিত্যৰ দৃষ্টিপাত ডক্টৰ হেমন্ত কুমাৰ শৰ্মা। এইখন কিতাপ অসমীয়া লোকসাহিত্যৰ যিখিনি সাহিত্যৰ কাৰণে ইম্পৰ্টেণ্ট যদিও এইখন কিতাপত আপোনালোকে অসমীয়া লোকগীত গীত মাত এই আদিৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। অসমত ভাষাৰ অধ্যয়ন, এইখনত ডক্টৰ অপৰ্ণা কোঁৱৰ বাইদেউৰ এই কিতাপখনত অসমৰ ভাষা সম্পৰ্কীয় অভিধান ব্যাকৰণ চৰ্চা আদিৰ সম্পৰ্কীয় তথ্যৰ বাবে এখন অতি গুৰুত্বপূৰ্ণ কিতাপ। সাহিত্য দৰ্শন ডক্টৰ মনোৰঞ্জন শাস্ত্ৰী। এইখন কিতাপত সাহিত্যৰ প্ৰাচ্যৰ যিখিনি তত্ত্ব আছে সেইখিনিৰ সম্পৰ্কীয় তথ্যৰ বাবে আপোনালোকক এখন কিতাপ অতিকৈ প্ৰয়োজনীয়। ধ্বনি আৰু ৰসতত্ত্ব, ইয়াত আপোনালোকে ৰসৰ প্ৰকাৰ সম্পৰ্কীয় যিখিনি তথ্য লাগে তাত এই কিতাপখন পঢ়িলেই পাব। অসমীয়া লোক সংস্কৃতিৰ আভা ডক্টৰ নবীন চন্দ্ৰ শৰ্মা। অসমীয়া লোক সংস্কৃতিৰ যিমানখিনি প্ৰয়োজনীয় কথা ইয়াত আছে ডক্টৰ নবীন চন্দ্ৰ শৰ্মা ডাঙৰীয়াই এই কিতাপখনত উল্লেখ কৰিছে। আচলতে কিতাপক চেৰাই দি আপোনালোকে কিতাপ মানে থ্ৰলি নপঢ়াকৈ যদি MCQ পঢ়ি UGC নেট পাছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে এইটো অসম্ভৱ কথা। কিতাপ পঢ়িব লাগিব। তাৰপাছত আছে ৰমন্যাবাদ মহেন্দ্ৰ বৰাৰ। ৰমন্যাবাদ হৈছে তত্ত্ব। মহেন্দ্ৰ বৰাক ৰমন্যাবাদৰ পিতৃস্বৰূপ বুলি আখ্যা দিয়া হয়। এইখনত আপোনালোকে ৰমন্যাবাদৰ সম্পূৰ্ণ কথা জানিব পাৰিব। তাৰপিছতে আছে পালি প্ৰাকৃত অপভ্ৰংশ ভাষা আৰু সাহিত্য। ডক্টৰ নগেন ঠাকুৰ ছাৰৰ এই কিতাপখনে ভাষা সম্পৰ্কীয় যিখিনি অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কীয় যিখিনি তথ্য ইয়াত পাব। অসমীয়া ভাষাৰ ইতিহাস, এখন অতি সৰু কিতাপ ডক্টৰ ৰমেশ পাঠক ডাঙৰীয়া ছাৰৰ এই কিতাপখন আপোনালোকে পঢ়িব। সাহিত্য বাদ বৈচিত্ৰ নগেন ঠাকুৰ। এইখনতো সাহিত্য সম্পৰ্কীয় যিমানখিনি তত্ত্ব আছে ইয়াত পঢ়িবলৈ পাব। মহেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ ৰূপৰেখা, এইখন অতি গুৰুত্বপূৰ্ণ কিতাপ। অসমীয়া সাহিত্যৰ